নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই সুমিতাই পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ক'ত ওলাই গৈ আছোঁ আপোনালোকক সকলোখিনি ক'ম, তেতিয়াহ'লে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া মই আহি পাইছোঁ খনিকৰ চাৰিআলি আৰু ইয়াতে লগৰ কেইজনীৰ বাবে ৰৈছোঁ। তেওঁলোক আহি পোৱাহি নাই। এতিয়া ফাইনেলি আমি আহি এতিয়া বিয়া ঘৰৰ পাইছোঁহি। একদম আহি প্ৰথম ফটোৱে মাৰিছে আৰু ভিন্ন বোলে এই থগলগে বোলে কৈছিলে আৰু বিয়া ঘৰত পূৰা নাচিলোঁ। এতিয়া একপি দুকপি চেলফিও ল'লোঁ। লগৰকেইজনী যিহেতু বহুত দিনৰ মূৰত লগ পাইছোঁ, সেয়াই ভাবিলোঁ চেলফি একপিও ল'লোঁ।
এতিয়া আমি বিয়া খাই ঘৰলৈ যাবলৈ লৈছোঁ আৰু কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই জনাব যদি ভাল পালে তেতিয়াহ'লে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই